যেতিয়ালৈকে আমাৰ জীৱনত অতিৰিক্ত দুখ, অসহায়, বেদনা, যন্ত্ৰণা নাহে, যেতিয়ালৈকে আমাৰ মনত সেই প্ৰশ্নটো নাহে যে এই সকলো যিবিলাক সৃষ্টি হ'ল ইয়াৰ অস্তিত্ব কি, আমাৰ জীৱনৰ অস্তিত্ব কি, মূল্য কি, তেতিয়ালৈকে সেই দৰ্জাখন খোল নাখায়, যিখন দৰ্জাই আপোনাক সেই পৰমাত্মাৰ লগত সংযোগ কৰাব। সেই পৰমাত্মা যোনে সকলো সৃষ্টি কৰিলে, এই সকলো ব্ৰহ্মাণ্ডৰ এটা এটা সৃষ্টি যোনে ৰচিলে, সেই পৰমাত্মা য'ৰ পৰা আমি সৃষ্টি হ'লোঁ, তেওঁৰে আমি এটা টুকুৰা, যোনটো আমাৰ ভিতৰত আত্মা হিচাপে বাস কৰে এই মনুষ্য দেহাটিত। আৰু সেই পৰমাত্মাই আমাক সহায় কৰে এই বাটত, এই পথত, যোনটো আমাৰ আত্মাৰ উদ্দেশ্যলৈ আমি ওলাই যাওঁ। আৰু সেই পৰমাত্মাই সকলো ভাল শক্তিবোৰ আমাৰ পিছফালে পঠিয়ায়, যাতে আমি সেই ৰাস্তাটো সোনকালে দেখা পাওঁ, যাতে আমাৰ ৰাস্তাত সকলো ঘাট প্ৰতিঘাত ভুলবোৰ আমি ধৰিব পাৰোঁ। আৰু সেয়াই হৈছে এঞ্জেলছ, বা আনহাতে ক'ব গ'লে দেৱতা, দেৱ, দূত, যিবিলাকে আমাক নম্বৰৰ দ্বাৰা আমাক কিবা ক'ব বিচাৰে। নিউমাৰলজি মতে সকলো নম্বৰৰ পিছফালে এটা বিশেষ অৰ্থ থাকে। আৰু যেতিয়া আমি 3টাতকৈ বা অধিক তেনেকুৱা নম্বৰৰ চিৰিজবোৰ একেলগে দেখা পাওঁ যিকোনো সময়ত আকস্মিকভাৱে, এয়াই হৈছে এঞ্জেলৰ ফালৰ পৰা এটা মেছেজ। উদাহৰণ হিচাপে যেতিয়া আমি সময় চাবলৈ ঘড়ীটোলৈ চাওঁ, তেতিয়া আমি হঠাৎ দেখা পাব পাৰোঁ সময় হৈছে 1111, য'ত আমি এটা নম্বৰৰ চিৰিজ দেখা পালোঁ, য'ত 1111 নম্বৰটো দেখা গ'ল। আনহাতে আমি চাব পাৰোঁ যেতিয়া আমি ক'ৰবাত গৈ থাকোঁ, তেতিয়া যিকোনো বাহনৰ পিছফালে নম্বৰ প্লেটত আমি সেই নম্বৰ চিৰিজবোৰ দেখা পাব পাৰোঁ। উদাহৰণ হিচাপে 222, 333, 444, 555 ইত্যাদি। আৰু সেই সকলো নম্বৰৰ এটা ডিপ মিনিং থাকে, এটা এঞ্জেলিক মিনিং, য'ৰ পৰা আমাক সেই এঞ্জেলে আমাক এটা মেছেজ দিব বিচাৰে। আৰু সেই মেছেজবোৰ আমি ক্ৰেক কৰি পেলাই যদি ফ'ল' কৰিব পাৰোঁ, তেতিয়া সেই আমাৰ আত্মাৰ মূল উদ্দেশ্যটোলৈ আমি লগ পাম বহুত সোনকালে। এই ভিডিঅ'টো মই ইয়াতে অন্ত কৰিছোঁ। আহিবলগীয়া নেক্সট ভিডিঅ'বিলাকত মই সকলো নম্বৰৰ মিনিংবোৰ ক'ম। আশা কৰোঁ এই ভিডিঅ'টো চাই ভাল পালে। চোৱাৰ বাবে ধন্যবাদ।